নম্বৰ 1 লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল কি প্ৰথা? ইয়াৰ উত্তৰ হ'ল জমিদাৰ প্ৰথা। কুৱেশ্যন নম্বৰ 2 আধ্যাত্মিক সকলৰ ইছলাম ধৰ্মক কি কোৱা হয়? ইয়াৰ উত্তৰ হ'ল চুফি। কুৱেশ্যন নম্বৰ 3 পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদৰ নাম কি? ইয়াৰ উত্তৰ হ'ল আৰ্যভট্ট। কুৱেশ্যন নম্বৰ 5 আমিৰ শুক্ৰ ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবিধ কি আছিল? ইয়াৰ উত্তৰ হ'ল চেতাৰ। কুৱেশ্যন নম্বৰ 6 অজন্তাৰ চিত্ৰ ভাস্কৰ্য বৰ্ণনা কিহৰ কথা কৰিছে? ইয়াৰ উত্তৰ হ'ল বৌদ্ধ ধৰ্মৰ কথা। কুৱেশ্যন নম্বৰ 6 হাৰাপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত? উত্তৰ হ'ল নগৰ পৰিকল্পনা। কুৱেশ্যন নম্বৰ 7 মেঘদূত কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ল কালিদাসে। কুৱেশ্যন নম্বৰ 8 হাৰাপ্পাসকলৰ বাণিজ্যিক সম্পৰ্ক কি আছিল? ইয়াৰ উত্তৰ হ'ল ইৰাণ আৰু আফগানিস্তানৰ লগত। কুৱেশ্যন নম্বৰ 9 অৰ্থশাস্ত্ৰ কাৰ শাসনকালত ৰচনা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল মৌৰ্য। কুৱেশ্যন নম্বৰ 10 জাতিভেদ প্ৰথাৰ ভিত্তি কি আছিল? ইয়াৰ উত্তৰ হ'ল কৰ্ম। কুৱেশ্যন নম্বৰ 11 পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1526 চনত। কুৱেশ্যন নম্বৰ 12 স্বদেশী আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ল বেংগলৰ পৃথকীকৰণ বিৰোধী আন্দোলনৰ সময়ত। কুৱেশ্যন নম্বৰ 13 1498 চনত ভাৰতৰ পশ্চিম উপকূলত ভৰি দিয়া ভাস্কৰ দা গামা ক'ত আছিল? ইয়াৰ উত্তৰ হ'ল পৰ্তুগীজ। কুৱেশ্যন নম্বৰ 14 বুদ্ধই ক'ত জ্ঞান প্ৰাপ্তি কৰিছিল? ইয়াৰ উত্তৰ হ'ল বুদ্ধগয়াত। ইনকালাব জিন্দাবাদ ধ্বনি কোনে দিছিল? উত্তৰ হ'ল মৌলানা হজৰত মোহানি। কুৱেশ্যন নম্বৰ 16 সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ল কৰ্ণাকত। কুৱেশ্যন নম্বৰ 17 আৰ্য ধৰ্মৰ মূল কথা কি? ইয়াৰ উত্তৰ হ'ল ত্যাগ। কুৱেশ্যন নম্বৰ 18 কুতুব মিনাৰ নিৰ্মাণ কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ল কুতুব উদ্দিন আইবাকে। কুৱেশ্যন নম্বৰ 19 অৰ্থশাস্ত্ৰ কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ল কৌটিল্য। কুৱেশ্যন নম্বৰ 20 পৃথিৱীৰ দীৰ্ঘতম একক কবিতা কি? ইয়াৰ উত্তৰ হ'ল মহাভাৰত। কুৱেশ্যন নম্বৰ 20 বৌদ্ধ ধৰ্মত শ্ৰীলংকাৰ প্ৰচাৰ কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ল সংঘমিত্ৰ।